নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মাটন কাৰী ৰেচিপি। চাই থাকিবচোন কেনেকৈ বনাওঁ মাটন কাৰী ৰেচিপি। সকলোৱেতো ঘৰত বনাবলৈ জানেই, মইনো সহজভাৱে কেনেকৈ বনাম, ঘৰুৱা হিচাপে কেনেকৈ বনাওঁ তাকে চাই থাকিব। অতি কম সময়তে বনাব পৰা এটা মাটন কাৰী ৰেচিপি হয়। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব ভিডিঅ'টো। এইফালে ডাঙৰ চাই বাতি এটাত মই মাংসখিনি লৈ লৈছোঁ। মছলা হিচাপে বেছি বস্তু ব্যৱহাৰ নকৰোঁ মই। জালুক, জিৰা, ধনিয়া, শুকান জলকীয়া আৰু লং, ইলাচি, ডালচেনি এয়া ধুনীয়াকৈ মছলাখিনি পেষ্ট কৰি ল'লোঁ। সকলোৱে বনোৱা তৰিকাটো বেলেগ হয়, সেইবাবে মই ঘৰুৱা হিচাপে বনাব লৈছোঁ যিহেতু। এয়া পিঁয়াজ কাটি লৈছোঁ। 2 চামুচমান মিঠাতেল দিছোঁ, কেঁচা মিঠাতেল হয়। এয়া পিঁয়াজ দিছোঁ, পিঁয়াজ গোটেইখিনি দিয়া নাই মই। 2 চামুচ পেষ্টখিনি দিছোঁ, যোনখিনি মছলা পেষ্ট আছিলে। তাতে নিমখ, হালধি দি ধুনীয়াকৈ এইখিনি মই সানি ল'ম। এয়া দেখিছে কিদৰে সানি লৈছোঁ ধুনীয়াকৈ। এনেকৈ ভালদৰে সানি ল'ব। মছলাখিনি ভালকৈ মাংসখিনিৰ ভিতৰত সোমাবলৈ দিব। এতিয়া 10-15 মিনিটমান মই এনেদৰে ঢাকি থ'ম। কেৰাহীত যিহেতু তেল গৰম হ'ল, মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই যিখিনি এচামুচমান মছলা পেষ্টখিনি আছিলে, সেয়া পেষ্টকেইটা মই দি দিছোঁ ইয়াতে। ভালদৰে মই ভাজি ল'ম এইখিনি। মছলাখিনি ভাজি হোৱাত মাংসখিনি এতিয়া মই দি দিছোঁ ইয়াতে। এটা কথা মন কৰিব, গেছটো অলপ কমাই থ'ব, বেছিকৈ হাই ফ্লেমত নথ'ব, মিডিয়াম টু ল' ফ্লেমত থ'ব। যিহেতু গেছটো যদি বঢ়াই পেলাই বনোৱা হয়, খাবলৈ ইমান সোৱাদো নহয় আৰু ভালো নালাগে, সোনকালে জ্বলি যায়। সেইটো কাৰণে কম জুইত ভাজিলে খাবলৈ সোৱাদ হয় আৰু ভালদৰে সিজে। যিহেতু ছাগলী মাংস হয়, সেইটো কাৰণে ভালদৰে বনাব লাগিব। এতিয়া মই আলু দি দিছোঁ। এই আলুখিনি ভালদৰে ভাজি ল'ম। ঢাকন এখন দি দিছোঁ। আলুখিনি যিহেতু সিজিছে, সেয়া মই বিলাহী দি দিছোঁ। বিলাহীটো আপোনালোকে স্কিপ কৰিব পাৰে, চবেই ভাল নাপায়। যিহেতু মই আমি বিলাহী দিয়ে ভাল পাওঁ, সেইটো কাৰণে বিলাহী দিলোঁ। আপোনালোকে বিলাহীটো বেয়া পালে নিদিলেও কোনো কথা নাই, আপোনালোকৰ মৰ্জি। এই মাংসখিনি বিলাহীখিনি গলিব ধৰিলে যিহেতু পানী দি দিছোঁ মই। এই পানীখিনি দিলোঁ, এতিয়া ভালদৰে লৰাই দিছোঁ। উতলিব ধৰিছে আৰু মাংসখিনি এয়া দেখিছে উতলিছে। বেছি সময় দেখাই থকা নহ'ল, যিহেতু ভিডিঅ'টো দীঘল হ'ব, সেইটো কাৰণে অলপ সময় দেখাই ভিডিঅ'টো ৰাখি দিলোঁ। এয়া ধুনীয়াকৈ ভালদৰে উতলিলে। ফাইনেলি মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকে নাভাবিব যেন কমকৈ উতলাই মেলিয়ে খালোঁ বুলি, নহয়, আমি ভালদৰে উতলাই মেলি সিজাই খাইছোঁ। ভিডিঅ'টো দেখাই দিলে যিহেতু দীঘল হ'ব, সেইবাবে দেখাই থকা নহ'ল। এয়া ফাইনেলি আজি ভাতৰ কাঁহীখন এনেদৰে যোগাৰ কৰিলোঁ। এইফালে মাংস ৰেডি হৈ গ'ল আৰু এইফালে ছাগলী মাংস পেটু আছিলে। তাৰপৰা সেই আলু ভাজি, মটৰ, তাৰপিছত নেমু, জলকীয়া আৰু পিঁয়াজ। আজি ভাতৰ কাঁহীখন এনেদৰে যোগাৰ কৰি ল'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে ভাল পালে চাই। বেছি আৰু ষ্টাইল ডিজাইন লগাই মেলি বনাব যিহেতু নাজানো, চিম্পুলভাৱে বনাইছোঁ, ঘৰুৱাভাৱে বনাইছোঁ। ঘৰতে যিখিনি মছলা আছিলে তাকেই লৈ বনাইছোঁ। অতি সহজতে বনাইছোঁ, কম সময়তে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।